হৈছে ভাৰ্চেটাইল। ইয়াৰে ষ্টাডি পইণ্টৰ স্বত্বাধিকাৰী পল্লৱীলৈ আমাৰ অশেষ ধন্যবাদ জনালোঁ যে এইখন মঞ্চত আমাক বিয়া গীত গাবলৈ নিমন্ত্ৰণ কৰাৰ বাবে। বিয়া গীতটো ইয়াৰে লগত সম্পূৰ্ণকৈ নিমিলে, তথাপি বাৰু আমাক গাবলৈ এইখিনি সুবিধা কৰি দিছে, তাৰ কাৰণে তাইলৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এইখন বিয়াত বিশেষকৈ আমি গাব লৈছোঁ কইনাঘৰৰ বিয়া গীত, জোৰোণৰ পৰা আৰম্ভ কৰি বিয়া কইনা বিদায় দিয়ালৈকে। ইয়াতে বহুখিনি গীত লাগে আচলতে, সময় অনুসৰি আমি 10 মিনিট বা 11 মিনিটৰ সময়ত আমি গোটেইখিনি শেষ কৰি দিম। আৰু আজি ইয়াতে মোৰ লগত আছে এয়া মনিকা শৰ্মা, নিজৰা দত্ত, কাশ্মীৰী চক্ৰৱৰ্তী, বনানী শৰ্মা, টুটুমণি শৰ্মা, কৰবী কলিতা আৰু মই ৰেখা তালুকদাৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ বিয়া। ধন্যবাদ। শংখ ঘণ্টা উৰুলি নৱৰূপত সাজে আজি জন প্ৰজাৰ পদূলি
গঙ্গা দেবীর মহিমা কলসিতে রাম রাম সালকানি রাম রাম নিয়ম করবো মাদা রাম রাম মরণ সাথে রাম কৃষ্ণ মুনারে বাতিতে রাম কৃষ্ণ আহে হালরি হরি মুরই উপরে বাতিতে রাম কৃষ্ণ আজিব বদনে রাম কৃষ্ণ আগে স্নান করে হরি মুরই পবিত্র গঙ্গারে Kal